বাও কি রোদ দিছি আই পরন না তুই খাং খাংটা ধসি কি জানি ও বিরমকা হাও কদম নুলে দে পর পায় আইলো রে একবার না বলে দে ক'ত যা অনুমতির মাকেও কলাক নে গরুটো ধুন লাগ দে নাই মই কাৰণে ভাতকেইটা খাই তাড়াতাড়িকে আহিলো ঠিকে আছে দে 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 কালি মানুহ নাছিলে ক'ত গৈছিলে ও কালি আমাৰ ডাঙৰ মনোমন্দিৰ মাইটাকে গৈছিলো চিনাৰীত দিছো ন তাই তাতে কালি গেলো একবাৰ হাতী বেলাকে ভালে আছে না আছে আছে অলপ গাখীৰ চিকি লৈ গৈছো আমাৰ নাতে সিবাকে নাই না ভালে দে ভালে তারপরে ভাই গরু সরু নাই সাদা মাছ অলপ দি সাদা খাবি নাকি দে অলপ দে বাকি আছে ভালে আছো দে 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 অনুমতি ভালে আছে না এ ও আছে দে ভাই অলপ অসুখ হৈছিল মাজতে একবাৰ জগত আহিবা জন হল আইনৰ মাহত অসুখ হল মোৰ জন হল সেইকাৰণে একবাৰ গেলো ও নাতি এটা হৈছে ভালে কৈছা 2 বছৰ মান দাউৰি ফুৰে কটাই আহিবা নেদে মোক ৰাতিপুৱা বিছনাতে ধৰিছে আটা নালগে যাবা এতিয়া আমাৰ এই মনোমতিৰ মাকে গৰু চাবা নৰে দুটাকে জাৰ্চি ৰাঙিটো পালো সেইটো নৰেৰ মাটিত এই কাজলিটো আৰু ঘৰতে আছে এই দেখা পাইছো দে খেচাৰো নাই এইবাৰ খেতি নহল বৰ বয়া এইবাৰ অৱস্থা করবি আর উপায় নাই দে জয়েরও পয়সা পাতি দরমা ওই কি রোদ দিছে তাকে তো আগতকে বড় রোদ গাছও নাই এইদিকে গাছের পাত লগাই নাই কি করবি মানুষকে থাকবো নরি দে পারে এটা সময় আছিল আমি যেতিয়া নরের পেকার লগত ও আমার সেই সময় কিন্তু পারবা নরি দে বাহা কইসা দে সূর্য উঠাতে হালখান লবলে যাং কি কবি সেইদিন গেল রোদত কাম করিও গাছের তলত বহিয়া অলপ থাকা পাইছিলো ক'ত আহিব আর সেইদিন আজিকালি আর গাছের পাতে নললে আজিকালি আর গাড়ি লইছি ঘর বানছি কিয়া থাকবো গাছ কাটছি গাছ নালগে নহ মরণ নহ তো এই আমাকে লাগে থাকবা নৰো কাৰণে কি কবি আর উপায় নাই দে এনকে থাকবা লাগবো আই লাগিল দে আধা দিন খেদালো জীৱনটোৰ একটা দিন খেদাব লাগবো খামে চামে আর আজিকালি মানুহবিলাক ধনী হৈছি ফেন তলত থাকে আমি হৈছো 1960 চনৰ ব্ৰিটিছৰ দিনৰ মানুহ আমিতো নৰো এইগিলা ঘৰৰ ভিতৰত সোমাই থাকিবা নৰো কি বুঝবো আজিকালিৰ মানুহ আপা তোহাঁতৰ কাইকেৰে এটা সময়ত কম কষ্ট নকৰিছিল বা কি কবি তাৰ কথা বাপাৰে বহুত বয়া লাগে দে খাসা ঘামে গেছি নৰাই এনকে থাকবা বাপা ছায়া তায়ো নাই নহয় বইখালে ভাল আছিল গৰুটো কিবাকে দিলো ৰচোন ক'ত দিছা গৰুটো গৰুটো অলপ ছায়াত দিছো ৰ জাৰ্চি না ফুল গাভিন ভয়ো লাগে এই ৰ'দত তোৰে ভাল দে এই কাকা চাই খালা দে কিনো হলে কাকা এ কাকা কিনো হলে শালা কি করবি কুকুরটো গেলে আমাৰ মিনাল কুকুৰটো ৰ বসু ব চাইটা চাল খাইছি বস ও মনোমতিৰ পাকে ধৰ কিনো কৰাই দে আইও কি গৰম দিছে কালটো লাগ দিও ৰ আলু গলা কামুরে আরে ও হেমন ঠান্ডা হাওয়া গলা নাকি গরম পড়ছি তো আরে নাই দেখুন মইলু জানো বাগালা আপনি মার গালি খাবালো ঘরত এ 5 টাকা দাং দে এই রত কোন নিছি থাকে 10 টাকা পয়সা আছে আজি সিখন নাং দে যাবে দিতা আমার কাজে নাপাম নেকি তাই কিন্তু বৰ গাখীৰ দিছিল এ 50 টাকা গেলি গম পামা কিবা হৈ যা উলে দিব ওই তা খবরে মার এই দেখুনে কদম দেখুনে কতে মই এই তা তো হইবা মইনবা নৰা হৈছো ৰ মই কাকা রে পামেরা মনোমতিৰ মা পালুয়ে আর মনোমতি র কি বন্ধু আছে কি পালুয়ে নাই কাকা কি হিছে তোরে এই কি হৈছে মিনালৰ হেই টকা কাপড়ে ধৰা ঢুকলে কামড়াইছি বহুত বড় কামড়াইছে নাকি তোক যা আমার কাজে ধরেছে বিসরিছু পয় নাই কক যাবি তা তো অযথা টাকা যাম বলিছু মই মাত্র অজাত টাকা আইলো কিন্তু অজাতো ভাল ভাল নাকি ভাল মোক আমি যাইছো ভাল পাইছা না অলপমান একালি কি শিল্পী অলপমান তে নামছি অলপ ঠিকে আছে দে যাই ফেলে আমি চাই ৰ কিবা হৈ কাজলি তু মানে ছাগাল তু ছাগাল গাখীৰ আছিল ভাই গাখীৰ আছিল গাখীৰ আছিল বুলি মই শুনছো উৰুকা তাই লাতানো পেছ খাই আছে নেকি ৰকনের বাড়িত চাইছলি না তাই তো তিনটা ইটা হিয়ালেও বলে নরে
হবা পাৰে অ ভদি পেলাই যাং দে তাকেতো এবাৰ চাইও নেকি যা 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 জৰত আইছো ভালকে যাবি অ অলক নিৰঞ্জন অলক নিৰঞ্জন বাবা চেন্দেল হলকো কোনকে যাবি নেকি বাবা ও বাবা বাবা বহিলক মানে এটা কথা আইছি কৈ যাওক আপনাক কৈছো আমি এটা সঠিক উত্তৰ দিছি কৈ যাওক কালি ভাতিবিলা হয় মোৰ ছাগালটো পথৰত লাইট দিবা গৈছিলো মানে মই কাজলিটো অ পথৰত নহৈছি হয় নেকি অলক নিৰঞ্জন আৰু গৈছি আৰু নিৰঞ্জনে বল বল আও ক'ত যায় ইয়াতে ক'ত গেলে ইয়াতে সিহঁতক মই বিধান দিয়াই নাই নিদিয়াকে কি গম পালে সিহঁতই এনে কিয়া বিধান দিয়া কেছে দাউৰি গয়া নিৰঞ্জন গৰম লাগছা না এই ঐ অঞ্জন ততে মোৰ ছাগালটো গৈছা মুঠতে মই এলা কৈছো মোৰ খাইছ লাইন দিওতে আমাৰ দৌৰে চাকৰি কৰে চাকাল চুৰ কৰবা যাব মই বনাই কৈছি শুনিয়ে হাতে চাকাল চুৰ মাৰ নিৰঞ্জন হাতখন ভাঙা আনে পাইছো ৰ টানি দিও অলপ আয়া এই উঠো ৰ আয়া আপা ও চাল বাকাল গোটেই উঠে দিছি যাই দি আছো ৰ উঠ 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 মই বৈদ্য মাৰিছি দে ইয়াতে উঠ যাম এক সঁচাই কৈছো মাৰিম দে আয়া আৰু বাবাটো কৰে তাকে তই তাতে বহেজি কোতে শিমিলিৰ তলত বৰ ঔষধ আছে তাক দি আছো ৰ যি হৈছে এদুকতো মাৰিমে সঁচা কৈছো ৰাতি আমাৰ বাটেদি গেলি চাপৰা মাৰিব হ'ব না তই থাকবি মোৰ লগত ভয় লাগে কাৰণ এটা বস্তু বাবাক দি কেনে এতিয়া বহি আছে না কাজিয়া কৰিম আজি কাজিয়া কৰিম আজি এনাই মাৰ খুৱাইছি ৰ দি আছো বল ৰ এটা কথা সুধো নেকি বাবু যায় আমাৰতো ৰত্নে কাম হৈছে না তাৰ কথা সুধো দে কি জানা বিয়া কিনা হব চাং তাক না এইটো মাৰ খুৱাইছি মাৰি কবা নলিলে মাৰি বেয়া মাৰা দিম কিন্তু কবা নলিলে বেয়া মাৰা দিম দে বল বল সুধিমা দিমা তাক আজি বাবা বোলো আমাৰ তাৰমানে বাবা এটা বস্তু কৰিব লাগছিল কৈ যাওক মানে কি কৈ যাওক কম আমি আমাৰ কাকাৰ বিয়া না হব কাকাৰ নাম কি ৰত্নাকৰ ঘৰ ক'ত শুৱালকুছি হয় নেকি আগে পিছে কিবা বিয়া কৰছি না 12টা আগে পিছে 12টা এবাৰ 13 নম্বৰটো ইয়া ক'ত মানে গোটেইকেইটা গেছি মানে গোটেইকেইটা গেছি ডাইৰেক্ট নিশ্চয় স্বভাৱ চৰিত্ৰ ভাল ভালকে কথা ক'ব কি স্বভাৱ চৰিত্ৰ কি কয় এক লাইনৰ লগত পিবলে হৈছে ঠিক আছে আমাৰ দাদা এটা এনা হি নাই খাল নাই যতে আমাৰ দাদা পৰা নাই মাল খাই শুনছো গম পাই গৈছো তোমাৰ দাইৰে কিমান গুণৰ দাইতাৰৰ নাম কি আছিল পাৰি গলো ৰত্নাকৰ মোবাইলতো গুগলত মই কিবা এটা হিচাপ কৰি আছো তাতে কথা তেৰি বেৰি নকৰিবা ৰত্নাকৰ 13 নম্বৰটো আহিব কেনা আনব আপেল বগৰী কেনা আনব মানে সনলু দছ নাই কলা আৰু অন্তৰখান সনলু জানা ভিতৰত অন্তৰ হেৰি কলা থাকে সেইনা অন্তৰখান হ'ব কলা দাঁত কেইটা উচলা তোহাঁতৰ ঘৰত চুৰকে নিয়া নহ'লেও হ'ব যাই তোহাঁতে সৰুকে কেৰেৰ তিৰিটোৰ মুখত যাই কিনে দাঁতত ইংকে লাই কৰিব নিলি হ'ব কি ধমকি বাবা ধমকি মাৰ খুৱাইছি না আমাৰ কাকা 42 বছৰ আগতে মৰছি কি কোন
কেইটা হ'ব উচলা যাতে আৰু কৈছো কনলো দোষ নাই হ'ব কনলো হাঁহিও দেৰিছি তই কি কৈছা বলো কোনো তলকাৰ বগৰী চুৰ কৰি নাপলো কোনে কৈছে কোনি ন এইগান 10টা বাজে উঠাতে ভাততো গাৰা মাইছো গৰুটো গেলি মন পৰছি মই নৰেৰ মা কি বাহে কলো বাল ইন্দা চিন একলা দিবা লাগব কি ইন্দা চিন দিয়া তুমি জুই মই বানি মোৰ মোবাইলটো